গুড আফটাৰনুন মই এঞ্জেলিন বি ব্লগ পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান এতিয়া 1টা বাজিছে আৰু মই এতিয়া লগাম মাথাত জেতুকা যেহেতু আগবেলা সময় নহয় মাইনা স্কুল থব যাওঁ আকৌ আনিব যাওঁ আৰু টিউচন থাকে কাৰণে অলপ দেৰি হৈ যায় এতিয়া যাম আনিলোঁ আৰু তো আজি মই ভাবিছোঁ জেতুকা লগাওঁ যে জেতুকা তেনেকৈ একো লগোৱাই নহয় এয়াবিলাক দেখিছে কালাৰ কৰিছিলোঁ চুলিখিনি সম্পূৰ্ণ মানে নষ্ট হৈ গৈছে আৰু সেইটো কাৰণে দেখিছিলে আপোনালোকে মোৰ চুলি লম্বা আছিলে আৰু এতিয়া দেখিব ইমান কোন চুটি মই কাটি পেলালোঁ চুলিখিনি বেয়া হোৱাৰ কাৰণে তো এতিয়া মই জেতুকা লৈছোঁ জেতুকাৰ লগত দুটামান জবা ফুলৰ পাত আৰু মেথি গুটি কেইটামান মিলাই কৰি লগাম তাৰপিছতে আৰু আবেলিলৈ আজি আমি ক'ৰবাত যাম মানে ৰিলছ বনাবলৈ যাম তো আপোনালোককো আমাৰ পথাৰখন দেখুৱাম তো জবা ফুলৰ লগতে কেইটামান এল'ভেৰা মিলাই দিওঁ দেখিছেনে এল'ভেৰা এনেকৈ বটল এটা কাটি ৰৈ দিয়া আছে বেছি নহয় ইয়াৰ পৰা 2 খিলামান পাত ল'ম তো হৈছেহে নতুনকৈ আৰু এইফালে কেকটাছ নতুনকৈ পচোৱা হৈছে এইবোৰ তো ইয়াৰ পৰা ল'ম আৰু জেতুকাখিনি ল'ম পিচি লওঁ পতাক গুটিত পিচিবলৈ নহয় মানে মিক্সিত পুটুককৈ দি পুটুককৈ পিচি লৈ লগাওঁ যিহেতু এনেও দেৰি হৈ গৈছে তো মই লগাই লওঁ চুনুমুনুজনী শুই আছে এইফালে একদম গৰমত তাৰ চুলি উৰি আছে লাডু চনা এজনী ভৰি ক'ত উঠাই লৈছে দেখিছেনে তো মোৰ বস্তু ৰেডি হৈ গ'ল ইফালে জেতুকাখিনি পিচি ল'লোঁ আৰু এইফালে অকণমান চাহপাতেৰে লাল চাহ অকণ বনাইছোঁ তো ইয়াতে মই ওলাই ল'ম আহা পুকু আহা যিহেতু মই বেছিকৈ নলগাওঁ আপোনালোকে ইয়াত দৈও মিক্স কৰিব পাৰে কিন্তু বৰ্তমান মোৰ তাত দৈ নাই তো মই অকল এইখিনি চাহপাতৰখিনি মিলাম আপোনালোকে আপোনালোকৰ পৰিমাণ অনুযায়ী মিলাই ল'ব যিহেতু মোৰ চুলি বেছি নাই এইখিনি বেছিয়ে হ'ব বৰতাক অকণমান দিব লাগে পুকু আহা মা এই চোৱাচোন মই কি বনাইছোঁ চাবা আহা বাবি তো তাৰপিছতে এনেকৈ মিক্স কৰি ল'ব তো মই মোৰ বস্তু ৰেডি কৰি ল'লোঁ এয়া পৰি গ'ল তো এইখিনি ইয়াতে এনেকৈ কৰি ইয়াতে একো বস্তু তেনেকৈ মিক্স কৰা নাই এল'ভেৰা দিছোঁ আৰু চাহপাতখিনি দিছোঁ তো এতিয়া মই লগাই যাম তো আপোনালোকে এনেকৈ ছেকশ্যনিং কৰি ল'ব এনেকৈ আৰু ছেকশ্যনিং কৰি এনেকৈ লগাই যাব তো ইয়াত তো গাত পৰিবে যিহেতু গামোচা এখন এনেকৈ লৈ লৈছোঁ আৰু এতিয়া মই এনেকৈ এপ্লাই কৰি যাম হাতেৰে হাতখনে সুবিধা চব ফালৰ পৰা পৰি যাব লগাই হৈ গ'ল আৰু মোৰ একদম গতি পেৰা দেখিছেনে চবফালে কেনেকুৱা হয় মুখে চুখে সোমাই গৈছে বেছি কথা নকওঁ তো মুখত সোমাই গৈছে খুব বেছি 30 মিনিটমান ৰাখিম আৰু ধুই দিম আপোনালোক আকৌ লগ পাই আছোঁ আবেলি লগ পাম আৰু দেখাম অকণমান এনেকৈ বনাম আমি গৈ আছোঁ ৰিলছ বনাবলৈ পথাৰত আপোনালোকক দেখাই আছোঁ ৰাস্তা हम लोग कहाँ जा रहे हैं अभी हम लोग अभी जा रहे हैं 1-2 रील्स बनाने के लिए हाँ रुको 1 मिनट 1-2 रील्स बनाने में किनका कथा कर रहे हैं अभी हम लोग कहाँ आ रहे हैं आप लोगों को दिखाएंगे रुकिए ईमान दुनिया थानो मा जागोन लाय ए আগতে তুমি খোজকাঢ়ি যাম না আগতে যাম বাবু দৈ দিওঁ না মা গলাও দেখিছেনে সেউজীয়া চাৰিওফালে কোনটো ভালে ৰাস্তাটো চিধা যাব নোৱাৰি নেকি আমি আহিছিলোঁ সিহঁতে ৰ'ব লাগিব যদি চিধা যাব নোৱাৰে স্কুটি লৈ খোজকাঢ়ি যাওঁ ন তো আমি এতিয়া ইফালে যাম যিহেতু অকণ পানী বোকা আছে তো স্কুটি লৈ যাব নোৱাৰিম তো
তো স্কুটিখন এই ঔটেঙা গছজোপাৰ তলতে থ'ব লাগিব, য'ত আমি সদায় আহি এই গছজোপাৰ তলতে আমি কি কৰোঁ, ফটো উঠো, ৰিলছ বনাওঁ। দেখিছেনে ছাগলীবোৰ, আৰু চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ। ঐ এয়া গতি, আৰু মোৰ গতি দে। কাইলৈ আমি ইয়াত মাছ মাৰিম, দেখিছে? ইয়াত ঢেৰ ডাঙৰ ডাঙৰ মাছ আছে। ইয়া খেদিছে। হা সেই চাহটোতে থৈ আহিবি যা, এইকণতে থৈ দে নহ'লে দে। ৰিলছ বনাবলৈ কিন্তু চব ঘামিলোৱে। মই ইমান নাঘামো, কিন্তু একদম চিম্পলকৈ আহিছে, একো লগোৱা নাই, লিপষ্টিকো লগোৱা নাই। ভাল নালাগে ন গৰমত একো লগাবলৈ মন নাযায়। জাষ্ট খালি চিম্পল চাদৰ মেখেলা পিন্ধি আছোঁ, হাতত পানী বটলটো লাগে যিহেতু গৰম। আৰু এতিয়া আমি যাম আৰু বাইদেউ এইফালে ইয়াত গৰম যে। এইটো ধৰচোন এক মিনিট, মই এইটো দাঙি লওঁ। আৰু নতুনকৈ ষ্টেণ্ড এটা আনিছোঁ আমি, কিনি দেখাই দিছোঁনে এবাৰ। এইটো মেখেলাখন দাঙি লৈছোঁ, এইফালে এনেকৈ দং দংকৈ যাম। এইফালে বোকা দেখোন। तो अभी हम लोग कहाँ जाएंगे? स्कूटी को तो रख दिया, अभी कहाँ जाएंगे बोलो? अभी हम लोग एक अच्छे लोकेशन देख के कल गए थे, अभी जा रहे हैं हम लोग वहाँ पे बनाने के लिए। बहुत ही अच्छा लोकेशन है, आप लोग दिखोगे ना, आप लोग को दिखाऊंगे। अभी देखने से क्या होगा? ओह माय गॉड, ऐसे बोलोगी। इतना सुंदर प्लेस है। মই এনেকৈ কোৱাৰ কাৰণে তাই ভয় খাই গ'ল। মই চিঞৰি দিলোঁ যে অ' মাই গড বুলি। एक्चुअली ताई अलग भयातुर है। बनाओ चलो, स्टार्टिंग शुरू से करो। हाँ ठीक है, आज से हिंदी में। मेरा हिंदी अच्छा नहीं है। नहीं अच्छा है, चलो। नहीं है, अरे है तो मतलब पूरा आसामीज में जाएगा। तुम्हारा फ्रेंड सुनेगा ना, सब लोग हंसेंगे मेरे पे। फिर भी बनाए, ट्राई करती हूँ। ओके, नाउ आई एम स्टार्टिंग फ्रॉम आसामीज ट्रेडिशनल सादर मेखला बोलते हैं, जो हम लोग पहन के आए हैं। वो भी किसके धानों के बीच, वाओ, चारों तरफ ग्रीन ग्रीन, ओ माय गॉड। और ग्रीन के बीच में मैं से ब्लैक व्हाइट एंड ग्रीन पहन के आई हूँ। तो मेरा फुल लुक, मैं ब्लू पहन के हूँ, ब्लू व्हाइट, पूरा परी बन के आई है ये। ओह माय गॉड, कहाँ से आ गई ये परी इतना? दिखा देती हूँ कहाँ से आई है ये। आप तो हो आसाम से, लेकिन अभी जलंधर से आई हो। तो आप लोगों को लोकेशन दिखाती हूँ अभी को। पूरा से देखाते इजी इजी लगे। সেইজোপা গছৰ তলতে যাম যেন লাগে, কিন্তু দূৰ আছে সঁচাকৈ। তো তাই পানী বটলটো লৈছে ন, আৰু গতি একদম মই ষ্টেণ্ডটো লৈছোঁ, আৰু তাই পানী বটলটো লৈছে, আৰু গৈ আছোঁ। বলক, जितना दूर आया उतना ही ज्यादा दूर भी है ना। ये इसको क्या पत्थर बोल के है? रौधला पत्थर शायद ना। रौधला बोरसुंग मिक्स पत्थर। मिसामुक भी पड़ता है क्या? तो तीनों मिल गए, मिसामुक, रौधला, बोरसुंग, पत्थर। এতিয়া তো খোজকাঢ়ি আহিছোঁ। হা, যেতিয়া ঘূৰি যাম, যেতিয়া গোটেই কাপোৰত বন গুটি, এইবিলাক গোটেই লাগিব যে, তেতিয়াহে মছলাটো ওলাব এৰাওঁতে। ইমান ঢেৰ আছে। আমি গৈ আছোঁ এই গছজোপাৰ তলত, দেখিছে? ভিডিঅ'ৰ কাৰণে কিমান আছোঁ আমি পথাৰৰ মাজে মাজে আলিত। আৰু আমাক পিন্ধিছে সেইটো বনে, কলা কলা বনটোৱে। তাৰ মানুহ আছে দেখোন ন গাইজ। এতিয়া মই এইফালে এইটো জাপ মাৰি দিম। ভৰি বিষ আছে, কিন্তু ভিডিঅ'ৰ কাৰণে আৰু মই ধৰি না ভিডিঅ'ত ক'ব পাৰোঁ মোৰ ভৰি বিষ হৈছে বুলি। এতিয়া তোৰ কাৰণে চবেই গম পাই গ'ল। হাঁহ কাটি আছে গৰুৰ কাৰণে, দেখিছেনে? তো জল্দি জল্দি আহিছোঁ। তই মোক এনেকৈ কথা কওঁ, ব'ল জল্দি বুলি ক'বলৈ আহিছোঁ। হা, তোতকৈ আগত গৈ দেখাই দিম এতিয়া মই। এতিয়া মোৰ কালাৰ চেঞ্জ হৈ যাব, চাব। এতিয়া কেনেকুৱা দেখি আছে, বহুত জিলিকি আছোঁ নহয়। এতিয়া চাব কি হৈ যাম, লাহে 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 সলনি হৈ গ'লোঁ।
জানত জান আহিছে Oh my goodness, ये क्या हो गया? सब কাপোৰ খুলি গ'ল ন ইমান ধুনীয়া লাগিছে তোমাৰ কলিজাজনী একে কিউট কিউট ন বেবি নিচিনা লাগিছে আৰু ইফালে ये हमारा पठार इतना सुंदर क्यों है কেমেৰা কৰি আছো যে দিগদাৰ লাগে নহ'লে বনাবলৈ তাৰ দিছ না বস্তুটো কেনে ফুলি যোৱা নিচিনা দেখা পায় অলপ ৰিলছ বনাই লওঁ তাৰপিছত আপোনালোকক ডান্সটো শিকাই দে ইও আমাৰ মুখে নোলায় তোমাৰ পোকৰ মাৰা নাই না সেইকাৰণে এনেকুৱা কৈছা তুমি জানা মই আছো বিয়া পাতিম কিয় আমাৰ মই জানো তোমাক দিব নোৱাৰো কাৰণে কেনেকা ৰ'দ থকাত আহিছিলোঁ আৰু কেনেকুৱা ৰ'দ হৈ গ'ল দেখিছানে আন্ধাৰে পানী খাই লওঁ এবটল পানী চেফ ৰিলছ বনাই হৈ গ'ল এঘুট থৈ দিছোঁ তোৰ কাৰণে এঘুট নহয় ক মানুহ নালাগেচোন তই ভিডিঅ' বনাই আছোঁ সিহঁতৰ ফেচটো আৰু আমাৰ পিছফালে কোনোবা মানুহ আহি আছে সেইকাৰণে ভিডিঅ'টো অন কৰি কৰি যাম তো আপোনালোকৰ পিছফালে দেখ अंधेरा कायम है বাইদেউ কি কৰিছে আপুনি আন্ধাৰত পথাৰত এই আন্ধাৰত মানে কি কৰিম আৰু অৱস্থা কি চাইছে দেখাই দিওঁ মোৰ ইউটিউব ফেমিলিক আপুনি দেখোন এইটো বাইদেউ গান নাচিব পাৰে দেই আমাৰ বাইদেৱে কোনোবাই শিকিব ইচ্ছা কৰিলে আহিব ইমানেই ডান্স কৰিছিলোঁ আৰু যিহেতু আমাৰ প্ৰগ্ৰামবিলাক চলিয়ে থাকে ন গীৰ্জাঘৰত বহুতখিনি প্ৰগ্ৰাম থাকেই মানে চানডে হওক যি হওক আগতে সৰুতে ইমানেই নাছিলোঁ মানে এতিয়া নাচিব পাহৰি থাকিলোঁ মানে সঁচাই দে প্ৰেক্টিচটো যে মানুহক লাগে ডাঙৰ হ'লোঁ বুলি ক'লে মানুহৰ বাহাদুৰি হয় বুলি কোৱাটো মোৰ লগত মিলি গ'ল মানে বাহাদুৰি নহয় কিন্তু মই নানাচি মানে মই গাই লৰাব নোৱাৰা হৈ গ'লোঁ আপোনালোকে মোক যদি নাচা দেখে ন মোৰ চব ভিতৰত পাগল হৈ যাব আপোনালোকে এজনী ক'ৰ পৰা আহিলে বুলি আপোনালোকে মোৰ যদি ইনষ্টাত চাব বিচাৰে এঞ্জেলিন বড়ো চাব পাৰিব মই এটা গান নাচিছিলোঁ মই যে গানটো নাচিছিলোঁ প্ৰাগজ্যোতিষত কি গান আছিলে কি গান আছিলে মই যে ডান্স কৰিছিলোঁ প্ৰাগজ্যোতিষত গানটো কি আছিলে যে লং পেণ্ট পিন্ধি এনেকৈ আছিলে যে সেইটো এটা দিছোঁ মানে কৈছোঁ নহয় মোৰ একদম ওচৰৰ পৰা মুখখন হৈছে দেই মানে মই ষ্টেণ্ডখন মানে ছুটি কৰি আহি আছোঁ যে সেইটো কাৰণে ৰ'ব এতিয়া মই ওলাই যাম অকণমানতে দেই ৱেইট কৰক এইয়া তো এতিয়া ঘৰ গৈ আছোঁ আৰু ঘৰ গৈ ফ্ৰেছ হ'ম আৰু সঁচাই দেই বিয়া হোৱাৰ পাছত যে মানুহবিলাকে কাপোৰ কানি কিমান এইবোৰ পিন্ধি গৰমত কিমান কষ্ট কৰে মাহঁতে আজি বুজিছোঁ আমাৰ আজিৰ ব্লগটো ইমানতে ৰাখিলোঁ যাতে আপোনালোকক আমাৰ পিছফালৰ পথাৰখন মই কৈছিলোঁ ন মিক্স পথাৰখন দেখুৱালোঁ 3খন গাঁও মিলি এখন পথাৰ আছে গতিকে কাৰণে মই মিক্স পথাৰ বুলি কৈ দিছোঁ আৰু তো আজিলৈ ৰাখিছোঁ তো পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক নেক্সট টাইম লগ পাম তো চ' বাই বাই কৈ দিয়াচোন বাই গাইজ নেক্সট এটি ভিডিঅ'লৈ আপোনালোকক আকৌ পুনৰবাৰ লগ পাম চ' বাই